এই কারণে গঠন কৰিছো কাশ্মীৰত বসবাস কৰা প্ৰত্যেকজন নাগৰিকে নিৰাপত্তা পাব লাগিব। পাকিস্তানৰ পৰা বাহিৰৰ পৰা যিবিলাক সন্ত্ৰাসবাদী আহে এই সন্ত্ৰাসবাদীবিলাক কাশ্মীৰৰ কাৰণে এটা ভাবুকি হৈছে। যোৱা ৭২ বছৰে শান্তি পোৱা নাই, শান্তি আনিব লাগিব, উন্নয়ন পোৱা নাই। কাশ্মীৰত যিবিলাক পইচা যায় এই পইচাবিলাক হয় উগ্ৰপন্থীৰ হাতত যায়, নহয় নেতাবিলাকৰ হাতত যায়, সাধাৰণ ৰাইজে একো নাপায়। এই কাৰণে আজি তাত এটা সাংবিধানিক সাল সলনি এমেণ্ডমেণ্ট কৰি পেলাই এটা ন্যায় দিয়াৰ স্বাৰ্থত দুটা ইউনিয়ন টেৰিটৰী গঠন কৰিছে। আমি ৱেলকাম কৰিছোঁ। ভাৰতৰ স্বাৰ্থত, কাশ্মীৰৰ নাগৰিকসকলৰ স্বাৰ্থত, শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত, মানুহৰ নিৰাপত্তাৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত যি কৰিছে আমি ৱেলকাম কৰিছোঁ। কিন্তু ভাৰত চৰকাৰক আমি আপিল কৰিব বিচাৰোঁ, একে ন্যায় বড়োসকলকো দিব লাগে। আমি ইয়াতকৈ বেছি বিচৰা নাই। আমাক নিৰাপত্তা লাগে, আমাৰ ভাষা সংস্কৃতি, আমাৰ ভূমিৰ, আমাৰ অস্তিত্ব পৰিচয়ৰ নিৰাপত্তা লাগে। আমি ইয়াৰ ভূমিপুত্ৰ হয়, আমি ভাৰতৰ প্ৰকৃত নাগৰিক হয়, খিলঞ্জীয়া মানুহ হয়। এই হিচাপে আমাক সাংবিধানিক ন্যায় লাগে, আমাক কনষ্টিটিউচনেল জাষ্টিছ লাগে, আমাক সাংবিধানিক সুৰক্ষা লাগে। এই কথাটোৱে আমি ভাৰত চৰকাৰক কৈ আহিছোঁ। আমাকো শান্তি লাগে, এই অঞ্চলত অশান্তি হৈ আছে যুগে যুগে, আমাকো শান্তি লাগে, এই শান্তি প্ৰতিষ্ঠা কৰিব লাগে। আমাকো উন্নয়ন লাগে। আমাৰ এই অঞ্চলত বহুত বিদ্যালয়ত শিক্ষক নাই, মহাবিদ্যালয়ত আজি অধ্যাপক নাই, সময়মতে কিতাপ পত্ৰবিলাক আহি নাপায়। আমাৰো বহুত সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰিব লাগে। আমাৰ হস্পিটেলত ডক্টৰ নাই, আমাৰ ৰাস্তা ঘাটবিলাক ভাল নহয়, আমাৰো বহুত সমস্যা আছে। আৰু এই সমস্যা সমাধানৰ একমাত্ৰ পথটোৱে ইয়াত যি ব্যৱস্থা আছে এই ব্যৱস্থাটো অধিক শক্তিশালী কৰিব লাগিব, অধিক সমস্যাযুক্ত কৰিব লাগিব, আৰু ইয়াত এটা অটনমি দিব লাগিব, যাতে আমাৰ ফিউচাৰটো আমিয়ে গঢ়ি ল'ব পাৰোঁ। আৰু সেই ব্যৱস্থাটো কৰাৰ কাৰণে যদিও চৰকাৰে চেষ্টা কৰিছিল BSc BTC গঠন কৰি, এই আমাৰ আকাংক্ষাটো আজিলৈকে পূৰণ কৰিব পৰা নাই। এইকাৰণে ইয়াতকৈ অধিক আমি বিচৰা নাই। বৰ্তমান কেন্দ্ৰতো বিজেপি চৰকাৰ, ৰাজ্যতো বিজেপি চৰকাৰ, লোকসভাতো বিজেপি মেজৰিটি, ৰাজ্যসভাতো বিজেপি মেজৰিটি হ'ল। আৰু কাৰোলৈকে বাদ চাব নালাগে। যেনেকৈ জম্মু কাশ্মীৰত বিভিন্ন বিৰোধিতা কৰাৰ পিছতো, বিভিন্ন হৈ হাই কৰাৰ পিছতো, হৈ হাল্লা কৰাৰ পিছতো একপক্ষীয় ডিচিশ্যন লৈ আগবাঢ়িলে আমি ভাৰত চৰকাৰক আহ্বান কৰিছোঁ, বড়োলেণ্ড সমস্যা সমাধান কৰাৰ কাৰণেও আগবাঢ়ি আহিব লাগে। ইয়াত শান্তি প্ৰতিষ্ঠা হ'ব, নতুন এটা ৰাজ্য গঠন হ'ব, এই ৰাজ্যত উন্নয়ন হ'ব, প্ৰগতি হ'ব, সকলো শান্তি সম্প্ৰীতি নিজৰ আত্মমৰ্যাদা লৈ জীয়াই থাকিব পাৰিব। এই পৰিৱেশ সৃষ্টি কৰা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ দায়িত্ব। দশটা ৰাইজ বহুত সময়ত আমাক কৈছে বড়োসকলে বিভিন্ন জাতি গোষ্ঠীৰ লগত মিলি থাকিব নিবিচাৰে, হিংসা কৰে, কিবা কৰে। আজি অসমত NRC হৈ গ'ল, এই NRC যেনেকৈ সঠিকভাৱে হ'ব লাগিছিল তেনেকৈ নহ'ল। বহুতো বড়ো মানুহৰ নাম বাদ পৰি গ'ল। সেইকাৰণে কৈছোঁ এই NRCটো কেতিয়াও সঠিক NRC হ'ব নোৱাৰে। য'ত খিলঞ্জীয়া মানুহৰ নাম নাই, ভাৰতৰ প্ৰকৃত নাগৰিকসকলৰ নাম নাই, এই NRC কেতিয়াও কাৰেক্ট NRC হ'ব নোৱাৰে। সেইকাৰণে আমি কৈছোঁ যে ভাৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে অতি শীঘ্ৰে, যিখিনি ভাৰতৰ খিলঞ্জীয়া মানুহ, অসমৰ খিলঞ্জীয়া মানুহ, প্ৰকৃত নাগৰিক আৰু ট্ৰাইবেল মানুহবিলাকৰ নাম বাদ পৰিছে, অতি শীঘ্ৰে এই নাম যাতে NRCত অন্তৰ্ভুক্ত কৰে। আনপিনে 6 নম্বৰ দফা ইমপ্লিমেণ্ট কৰিব বিচাৰিছে। আমাৰ তাত ক'বলগীয়া আছে 6 নম্বৰ দফা অসম চুক্তি ৰূপায়ণ কৰক, কিন্তু এই 6 নম্বৰ দফাত বিভিন্ন জাতি জনগোষ্ঠীৰ কথাটো স্পষ্টভাৱে তেখেতসকলে কওক। আজিৰ পৰা 35 বছৰ আগত যিটো চুক্তি হৈছিলে, এই চুক্তিত যদি ভুলক্ৰমে এনেকুৱা কৰা হ'ল, অসমীয়াৰ কাৰণে কৰাৰ যিটো কথা, অসমীয়া জনগোষ্ঠীক আমি বেয়া নাপাওঁ, অসমীয়া জনগোষ্ঠী আমাৰ শত্ৰু নহয়, আমাৰ দাদা ভাই, আমি সন্মান মৰমেৰে জীয়াই থাকিব বিচাৰোঁ। কিন্তু এটা সময়তে এই দফাৰ দ্বাৰা আমাৰ যদি ভাষা সংস্কৃতি নিৰাপত্তা নাথাকে, আমাৰ যদি পৰিচয় অস্তিত্বৰ নিৰাপত্তা নাথাকে, তেনেহ'লে এই দফাটো আমি বিচাৰিলেও আমি সমৰ্থন কৰিব পৰা এটা পৰিৱেশ নাথাকিব। সেইকাৰণে আমি আহ্বান কৰিছোঁ, চৰকাৰক আহ্বান কৰিছোঁ, ট্ৰাইবেল হয়, চিচিটোৱা হয়, আহ্বান কৰিছোঁ যে ইয়াত অলপ সাল সলনি কৰি পেলাই এইটো সমাধান কৰাৰ ব্যৱস্থাটো কৰিব লাগে। আজি বেছি দীঘলীয়া ক'ব বিচৰা নাই। আমি শান্তি বিচাৰোঁ, উগ্ৰপন্থী সমস্যা সমাধান কৰাৰ চৰকাৰে এটা পলিচি আছিলে, গতিকে আজি উগ্ৰপন্থী সমস্যা জীয়াই ৰখাৰ কোনো যুক্তি নাই।
ইণ্টাৰলোকিউটৰ আজি তেখেতসকলে দিছে আলোচনা হ'ব লাগে আলোচনা ক্ষিপ্ৰতাৰে হৈ পেলাই উগ্ৰপন্থী সমস্যা সমাধান হ'ব লাগে আৰু স্থায়ী সমাধান কৰি পেলাই শান্তি ইয়াতে প্ৰতিষ্ঠা কৰিব লাগে এইটো চৰকাৰক আহ্বান কৰিছোঁ এইকাৰণে আজিৰ যিটো ৰেলী এই ৰেলীটো আমি শান্তি আৰু সমাধান ৰেলী হিচাপে নামাকৰণ কৰিছোঁ जोबथारनायाव रायजोफोर बयनिसिमबो आं सिबिनायखौ बावहरबाय बारा जोंहा लिडारफोर गैबावला बयबो जाहाथे थायो बोथोराबो जोंखौ मदद खालामदों एबार आं सानदों जोङो इलेक्सननि उनाव मोननै सुबुं गौमा लाबाय दाख्लै चिराङावबो सुबुं गौमाया बिराद मोजां जादों सान्दुंबो गैया अखाबो गैया दिनैबो उदालगुरियाव ओरैबायदि चिरांनिख्रुइ आरो मोजांबावसो आं सानबाय मिथिंगायाबो गोदो माने एसे खुद्रियोमोन जोंनि प्रग्रामाव अखा हायोमोन दाथ' अखा हायाखै माने मिथिंगायाबो इसोराबो लुबैबाय बर' फिसाफोरनि जेंनाया सुस्रांजाथोंसै जुदि बिदिनो जामारोबा बयनिबो हास्थायनायाव जोंनि जेंनाया थाबैनो सुस्रांजागोन आं बेखौ हास्थायबाय जै बर' हारिनि जै बर' हारिनि फ्लेगआ एसे दैखांलाय फ्लेगखौ नायनि सोरनियाव दङ